কিয় এনেকুৱা কৰিলি? তই মোক এনেকুৱা কৰিব নালাগিছিল। কি কৰা নাছিলো মই তোৰ কাৰণে? কি কৰা নাছিলো তোৰ কাৰণে মই? তই মোক কিয় এৰি থৈ গলি? তই গুচি আহ মোৰ লাইফলে, তই গুচি আহ। হেল্ল' মায়া। ৰিয়া, তই মোৰ বিয়ালৈ আহিবি বুলি ভাবিছিলো, নাহিলি যে কিয় বা? ডিউটিৰ পৰা সময় নাপালো জানানে। এইকেইদিন বহুত অভাৰ ডিউটি পৰিছে আৰু মাও গাটো ভাল নাই। বেয়া চেয়া নাপাবি আৰু। হ'ব দে, তই যদি পাৰ এইখিনিতে আমাৰ ঘৰলৈ আহিবিচোন। যাম দে সময় পালে। তই দেখোন ঘপককৈ বিয়া হৈ গলি, মই একো গমেই নাপালো। শুনিছো তোৰ দেখোন হাজবেণ্ডে ONGC চাকৰি কৰে। বা তোৰে কপাল আৰু দে। এতিয়াতো তই দামী দামী গাড়ীত ঘূৰিবি, যি মন যায় তাকে কৰিব পাৰিবি দেখোন। তোৰে কপাল আৰু দে। আমাৰ এইবোৰ কপাল নহয় জাননে, চোতালহে। ল'ৰাটো মামাই চাই দিলে, মাহঁতৰো ভাল লাগিলে, ময়ো ভালেই লাগিলে, সেইকাৰণে বিয়া হৈ আহিলো আৰু। ভালে কৰিলি দে, ভালে কৰিলি। ঐ, তোৰ দেখোন আগৰ বয়ফ্ৰেণ্ডটো আছিলে, কি হ'ল সেইটো? এৰি দিলি নেকি তাক? বেচেৰাটোৱে তোক বহুত ভাল পাইছিলে ন? তাৰ কথা নকবি আৰু। তাৰ লগত থকা হয় মোৰ জীৱনটো ধ্বংসই হ'ল হয়। আজিলৈকে চাকৰি এটা গোটাই ল'ব পৰা নাই, কি কৰি খোৱালে হয়? বিয়াক পাই গ'লো, ভালেই হ'ল। ভালেই হ'ল দে। আগৰ চিমখন মই জ্বলাই দিলোঁ, এইটো নম্বৰ তাৰ লগত নাই। শুনাচোন। অলপ ৰবিচোন দেই, মই তোক অলপ পিছত কল কৰি আছোঁ। ঠিক আছে, আহো তেন্তে। ভালকে থাকিবা হা, যদি কিবা প্ৰব্লেম হয় ফোন কৰিবা হা। হেল্ল', তই কি ভাবিছিলি যে তই নম্বৰ চেঞ্জ কৰি দিলে, ফেচবুক হোৱাটছআপৰ পৰা মোক ব্লক কৰি দিলে মই তোক বিচাৰি নাপাম? নাই, সেইটো কথা নহয়। মা পাপাহঁতি জোৰ কৰাৰ বাবেহে মই বিয়া হৈ আহিলোঁ। পাপাই মোক বহুত জোৰ কৰিলে জানো, পাপাৰ কথা পেলাব নোৱাৰি মই বিয়া হৈ আহিলোঁ। তই প্লিজ মোক বেয়া পাই নাথাকিবি। সেইবিলাক কথা বাদ দে, মোক এতিয়া বুজাই কোনো লাভ নাই। কিন্তু তই মোৰ লগত যি কৰিলি
বহুত বেয়া কৰিলি। যি হ'ল হ'ল আৰু ভুল হৈ গ'ল মোৰ। পাৰিলে মোক ক্ষমা কৰি দিবি। হ'ব দে। হোৱাটছআপত যে মই ফটোকেইটা চেণ্ড কৰিছোঁ চাইছানে? কিবা মনত পৰিছে? মই কি ভাবিছোঁ তোৰ এই ফটোবিলাক মই তোৰ হাজবেণ্ডক চেণ্ড কৰি দিওঁ, অন্ততঃ সিও গম পাওক যে তাৰ ঘৈণীয়েকে আগতে কাৰ লগত কি লিলিমাই কৰিছিলে, নে কি কওঁ? পাগল হৈছ নেকি তই? তই কিয় এনেকুৱা কৰিবি মোৰ লগত? মনত পেলাচোন তই মোক ভাল পাইছিলি। ঠিক আছে বাৰু, তই এবাৰ আহি মোক লগ কৰ। নাই নাই, মই তোক লগ কৰিব নোৱাৰোঁ। হ'ব তেন্তে মই ফোনটো ৰাখোঁ আৰু তোৰ হাজবেণ্ডক চেণ্ড কৰি দিওঁ, ঠিক আছে? নাই নাই, এনেকুৱা নকৰিবি, মই তোক লগ কৰিম। লগ কৰিবলৈ জেগা নাপালি? এইডোখৰে বিচাৰি পালি নে? কি হ'ল? এই জেগাডোখৰ কি বেয়া আছে? আগতে দেখোন তোৰ এই জেগাটোৱে ভাল লাগিছিলে, এতিয়া জেগাটো বেয়া পোৱা হ'লি নেকি? বাদ দে সেইবোৰ কথা। কিয় মাতিছিলি সেইটো ক। কেলে মাতিছিলোঁ সেইটো তই গম পাইছই। তই যেনেকৈ মোক এৰি থৈ তাৰ ওচৰলৈ গুচি গ'লি, এতিয়া তাক এৰি থৈ আকৌ মোৰ ওচৰলৈ গুচি আহ। পাগল হৈছ নেকি তই? মানুহবিলাকে মোক কি বুলি ক'ব? এতিয়াতো মই বিয়া হ'লো ন, আমাৰ মাজত যিবোৰ আছিলে সকলোবোৰ পাহৰি যা তই। তই পাহৰি যা বুলি ক'লে মই পাহৰিব পাৰিম নেকি? পঢ়াটো কিমান সহজ বুলি ভাবিছ নেকি? তোৰ কাৰণে মই কি কৰা নাই কচোন? তোৰ কাৰণে মোৰ গোটেই পঢ়া শুনা বৰবাদ হৈ গ'ল। তোৰ কাৰণে মই কি কৰা নাই? মুঠতে মই নাজানো তই মোৰ ওচৰলৈ ঘূৰি আহিব লাগিব কৈছোঁ, মই ঘূৰি আহ। যেনেকৈ নহয় মোক ঘূৰি আহিবই লাগিব তই। তই সৰু ল'ৰাই কিয় কৰিছ? এতিয়া আৰু একো অপশ্যন নাই। অপশ্যন এটা আছে। তোৰ ফটোবিলাকে আজিকালি মোক বহুত ডিষ্টাৰ্ব কৰে। কি কৰোঁ ফটোবিলাক তই কচোন? ফটোবিলাক সকলোবোৰ ডিলিট কৰি দে, আৰু তোৰ লগত যিবোৰ মোৰ বস্তু আছে সকলোবোৰ জ্বলাই দে। মই তোৰ ফটো চটো একো জ্বলাবও নাই, একো ডিলিট কৰিব নাই। এক কাম কৰোঁ নহ'লে তোৰ ফটোবিলাক তোৰ হাজবেণ্ডক দি দিওঁ নে কি হয়? পাগল হৈছে নেকি তই? তই মোৰ সংসাৰখন কিয় ধ্বংস কৰিছ? হ'ব দে, মই যাওঁ। ঐ ৰখিছে নাই তই? ঐ ৰ বুলি কৈছোঁ না তোক। চা মই হাত কাটি দিম কৈছোঁ, মই সদায় কাটি ল'ম কিন্তু মই কৈছোঁ, মই যদি কেনেবাকৈ মৰো তই ফচিবি কিন্তু কৈছোঁ। পাগল হৈছে নি তই? পগলাৰ দৰে কিয় কৰিছ? চা মই সঁচাই কাটি দিম কিন্তু। তই মোৰ লগত কিয় এনেকুৱাখন কৰিছ? হ'ব দে কাট, যি হয় দেখা যাব। সঁচাই কাটি দিম কিন্তু মই। হ'ব দে, মই যাওঁ। চা মই কাটি দিম কিন্তু, মই পুখুৰীত জপিয়াই দিম কিন্তু, মই সঁচাকৈ জপিয়াই দিম, মই সঁচাকৈ জপিয়াই দিম, মই জপিয়াম কৈছোঁ, মই জপিয়াই দিম, জপিয়াই দিম কৈছোঁ, মই জপিয়াই দিম, জপিয়াই দিম কৈছোঁ মই। ঐ ঐ কোন আছ? বচাহি ঐ, ইয়াক বচাহি। কি চাইছো তই? জলদি উঠা 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 দেখিছিলে কোনোমতে বাচিছো, মৰিলোৱে টান এতিয়া। কি ক এইটোতো প্ৰেম পাগল। ছোৱালীৰ কাৰণে পুখুৰীত জপিয়াই পৰি মৰিছে, আমি কি কাৰণে মৰিলো? আমাৰে ঠিক বে চিংগুল লাইফ। গাধা নহ'লে যা মৰি থাক। দেখিলি ইহঁতে মোক কেনেকৈ হাঁহি থৈ গৈছে। এইবাৰ কিন্তু মই মৰি থাকিম, মই পেলাই কোনো বচাবলৈ নাই। কি ক তই কিবা এটা ভাবি চাওঁ ৰ। সঁচাকেতো তই যে হাঁহ কৰিলি এতিয়াহে মোৰ মনটো ভাল লাগিছে, গম পাইছানে? গামোচা চামোচা লৈ আহিছ একেবাৰে। অঁ দৰকাৰ হ'ব বুলি মই গম পাওঁ এইটো। সলনি নহ'লি আৰু। কি হ'ল কথাটো ফাইনেলটো কোৱা আকৌ। ৰ আকৌ, কালি পৰহি বিয়া হৈছোঁহে মই। ইমান ডাঙৰ ডিচিশ্যন এটা কেনেকৈ লওঁ? ভাবিম বুলি কৈছোঁ নহয় কিবা এটা। ঠিক আছে বাৰু, কিন্তু তই মোক সদায় ফোন কৰিব লাগিব, সদায় ভিডিঅ' কল কৰিব লাগিব, মেছেজ কৰিব লাগিব, আৰু আগতে যেনেকৈ মোৰ লগত কথা পাতি আছিলি তেনেকৈ কথা পাতিব লাগিব। ঠিক আছে, মোৰ মানুহটো যেতিয়া কামলৈ যায় তেতিয়াহে মই তোলৈ ফোন কৰিব পাৰিম। হ'ব দে বৈ, পাহৰি নাযাবি কিন্তু আকৌ ফোন কৰিবি।
লাগিব এইটো মইতো হেণ্ডচাম আছো তুমিহে কি চাই পিনি সেইটোলৈ গুচি গ'লা হেল্ল' বিক্ৰম কি খবৰ ভাল ভাল একদম মজা অঁ বৰ খবৰ কেনেকৈ ভাল ন বৌ মজা সব ঠিক ঠাক আছে বৌ ক'ত আছে এতিয়া বৌনো ক'ত থাকিব ঘৰতে থাকিব মই কথা এটা সুধিম বুলি ফোন কৰিছিলোঁ মানে মই কনফাৰ্ম নহয় জাষ্ট তোক মই কৈছোঁহে মানে কথাটো অঁ কি কথা এই বৌ লিখীয়া এজনী ছোৱালী প্ৰায় এটা ল'ৰাৰ লগত মই ঘূৰি ফুৰা দেখোঁ মানে এতিয়া জাষ্ট মোৰ চকুৰ আগেদি পাৰ হৈ গৈছে এইটোকে জনাম বুলি মই ফোন কৰিলোঁ মানে পাগল হৈছে নেকি বেলেগ কোনোবা কি জানি ঠিক আছে তই তথাপি এবাৰ খবৰ কৰিবিচোন অঁ 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 মই ৰাখোঁ অঁ অঁ ঠিক আছে এইকেইদিন দেখোন তোমাক বেলেগ বেলেগ পাইছোঁ কিনো কথা আৰু ফোন কৰিলে যে ৰিচিভ নকৰা কাৰ লগত নবিজি থাকা নাই তেনেকুৱা কথা নহয় এইকেইদিন মানে মোৰ লগৰজনী বয়ফ্ৰেণ্ডৰ লগত কিবা প্ৰব্লেম হৈছে তাৰ লগতে বিজি আছোঁ কেনেবাকে তুমি আন কাৰোবাৰ লগত কিবা চাবা আকৌ তোমাৰ কাৰণে আমাৰ ফেমিলিত কোনো বদনাম নোলায় ডাঙৰ প্ৰব্লেম এটা হৈছে তোৰ মোৰ কথা ঘৰত সকলোৱে গম পাইছে হাজবেণ্ডেও এইকেইদিন মোক সন্দেহ কৰি আছে তইতো মোক এনেও বিয়া পাতিম বুলিয়ে কৈছ ন পলোৱা লৈ গ'ল মোক মই নাথাকোঁ আৰু তাত দহচোন ৰ কথাটো ভাবিব দে তোৰ পলোৱাই লৈ গ'লেতো মোক বহুত পইচা লাগিব মই পইচা ইমান ক'ত পাম পইচা এইটো ৰাখাচোন ইয়াত টকা 3 লাখ আছে তোমাৰ কাৰণে গহনা বনাব দিয়া হৈছে 10 তাৰিখে মই যাম তেতিয়া টকাটো দিবা তই পইচাৰ কথা চিন্তা নকৰিবি মোৰ ওচৰত 3 লাখ টকা আছে বঢ়িয়া তেতিয়াহ'লে 3 লাখ টকা আছে ন হৈ যাব এক কাম কৰ নহ'লে তোৰতো হাজবেণ্ডৰ বহুত টকা পইচা আছে ন গহনা পাতি বহুত হ'ব তই সেইখিনি উঠাই ল ইমানখিনি কৰিছোঁ যেতিয়া সেইটো কৰি ল আৰু আমাৰে সুবিধা হ'ব গম পাইছ নাই ইমানখিনি যদি হৈ যায় আমি ডাইৰেক্ট অসমৰ পৰা বাহিৰ গুচি যাম চিন্তা নাই আৰু ঠিক আছে তই সেইবোৰ চিন্তা কৰিব নালাগে গহনা পইচা পাতি সকলো মোৰ ওচৰতে আছে মই সকলো লৈ যাম মুঠতে তই মোক এখন ঘৰৰ পৰা লৈ যা অঁ অঁ ঠিক আছে দে তই এইখিনি কৰিলে চিন্তা নাই আৰু কোনোমতে ওলাই আহিছোঁ কোনেও দেখা নাই মোৰ ভয় লাগিছে কিন্তু সোনকালে যাওঁ বৈ হয় নকৰিবি দে একো নহয় তই প মই টিকেটটো কনফাৰ্ম কৰিছোঁ তাৰপিছত মই তোৰ কাৰণে পানী লৈ যাব দেই
টিকেট কটা হ'লনে? কথা এটা হ'ল নহয়, টিকেট এতিয়া বৰ্তমান নাই, মানে কি হ'ল টিকেট শেষ হৈ গ'ল আৰু এতিয়াতো নহ'ব, ট্ৰেইন নাই, কাইলৈ মৰ্ণিঙে পোৱা যাব। এক কাম কৰোঁ নহ'লে আজি মোৰ লগৰ এটা ৰুম আছে ওচৰতে, তাতে থাকি দিওঁ, মৰ্ণিং আমি গুচি যাম। হ'ব দে, তাকে কৰোঁ বাৰু। হিৰক 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 বাইদেউ এখন লওক, দাদা এখন দিবলৈ দিছোঁ আপোনাক। ডিয়েৰ মায়া, সকলোতকৈ প্ৰথমে ছৰি এণ্ড থেংক ইউ মোৰ লাইফলৈ আকৌ ঘূৰি অহাৰ বাবে। তই যদি মোৰ লাইফলৈ আকৌ ঘূৰি নাহিলেহেঁতেন মই কেতিয়াও মোৰ আশা পূৰণ কৰিব নোৱাৰিলোহেঁতেন। তই কি ভাবিছ মই তোৰ প্ৰেমত পাগল হৈ তোৰ লাইফলৈ আকৌ ঘূৰি আহিছোঁ? সেইটো তই একদম ভুল ভাবিছ। তাই মোক শেষ কৰি দিলে, মই জীয়াই নাথাকোঁ, মই মৰি থাকিম, মই মৰিমেই। নাই নাই, মই কিয় মৰিম? মই নমৰোঁ, মই তাইৰ বদলা ল'ম, তাই কৰা ভুলৰ মই প্ৰতিশোধ ল'ম। তাইও শিক্ষা পাব লাগিব, শিক্ষা পাব লাগিব। টকা পইচা ধন সম্পত্তি এইবিলাক দেখিয়ে তই মোক এৰি তালৈ বিয়া সোমাই গৈছিলি ন? এবাৰ জানো মোৰ কথা তই ভাবি চালি যে মই কেনেকৈ থাকিম, কি কৰিম? তই চাগৈ ভাবিলি মৰিলেও মৰক, মোৰনো কি যায়। তই কৰা ভুলৰ প্ৰতিশোধ ল'বৰ কাৰণে মই তোক ব্যৱহাৰ কৰিলোঁ, আৰু আজি মই বহুত হেপী, কাৰণ তই যে তই মোক বৰবাদ কৰিছিলি আৰু এতিয়া মই তোক বৰবাদ কৰি দিলোঁ, হিচাপ বৰাবৰ। তোৰ 3 লাখ টকা গহনা সম্পত্তি চব মোৰ লগত আছে, এতিয়া আৰু মোক কোনে পায়? তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে ভাল চাগৈ। সৰ্বপ্ৰথমে আহিবলগীয়া দুৰ্গা পূজালৈ সকলোৰে শুভেচ্ছা থাকিল। হেপী দুৰ্গা পূজা। ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিছোঁ। যদি ভাল পাইছে আপোনালোকে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু অলপ শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাইডত থকা বেল আইকনটো দবাই দিব, যাতে আমাৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। অতি সোনকালে লগ পাম অন্য এটা ভিডিঅ'লৈ, ঠিক আছে?